নমস্কাৰ পুৰী ট্ৰিপৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আমি গৈ আছোঁ টমটমত উঠি সাগৰৰ পাৰলৈ আৰু আমি থকা জেগাৰ পৰা বেছি দূৰ নহয়েই, পটককৈ পালোগৈ আৰু পাই পেলাই এয়া চাওকচোন কিমান যে মানুহ, সকলোবোৰ মানুহে সাগৰত খালি গা ধুই আছে। ইমান বেছি ভিৰ কি ক'ম। গৈ পায়ে আমাৰ ৰিধি নিজৰ কামত লাগি গ'ল। পূৰা সাগৰৰ পাৰৰ বালিত বহি লৈ এয়া মাটি খান্দিবলৈ লাগিছে। বালি পূৰা ব্যস্ত হৈ গৈছে আৰু তাই পানীত নামিবলৈ বিচৰা নাই। প্ৰথমতে ভয় খাইছিলে আৰু এয়া সেইকাৰণে দেউতাকৰ লগত তাইক বহাই দিছোঁ। এয়া পূৰা বালি খেলাত ব্যস্ত। দেউতাক আৰু ৰিধিয়ে বালি খেলি আছে আৰু ভণ্টি আৰু মই নামি গ'লোঁ সাগৰৰ পানীত। উফ, কি যে ক'ম বতাহজাকৰ কথা, কি সুন্দৰ বতাহ। এনেদৰে সাগৰত ধেমালি কৰাৰ পাছত আকৌ এবাৰ ৰিধি উঠিলে ঘোঁৰাত। তাই যিহেতু অকলে উঠিব নোৱাৰে, সেইবাবে দেউতাকৰ লগত এক পাক মাৰি ল'লে। তাই যি ফূৰ্তি। তাৰ পাছত আমি তাৰ পৰা আহি খাই বৈ অলপমান ৰেষ্ট লৈ পেলাই এয়া সন্ধিয়া ভণ্টিয়ে মই ওলাই গ'লোঁ মন্দিৰৰ চাৰিওফালে এক পাক ঘূৰোঁ বুলি। এইখন দুৱাৰ দেখিছেনে? এইটো দক্ষিণ দুৱাৰ বুলি কয় আৰু এইফালে বোলে আগতে ৰজা মহাৰজাসকল আছিলে। যিহেতু জগন্নাথৰ 4খন দুৱাৰ আছে, পূব, পশ্চিম, উত্তৰ, দক্ষিণ আৰু প্ৰত্যেকখন দুৱাৰৰে কিছুমান মহত্ব আছে। এইখন হৈছে দক্ষিণ দুৱাৰ আৰু তাৰ পাছতে আমি অলপ দূৰ আগলৈ গৈ পেলাই পালোঁ হনুমানজীৰ মন্দিৰ আৰু তাত ধুনীয়াকৈ আৰতি হৈ আছিলে আৰু আমি আৰতিটো ভাগ ল'লোঁ। আৰু কোৱা হয় যে এই বজৰংবলীয়ে মানে সাগৰৰ পৰা যিটো শব্দ আহে সেই শব্দক মানে বাধা দি পেলাই দুৱাৰৰখীয়া কৰি থাকে বুলি কয়। আৰু এইফালে অলপমান আগলৈ আহি পেলাই এয়া আছিলে দেৱী মাৰ মূৰ্তি আৰু ইয়াতেও আৰতি হৈ আছিলে। তাৰ পাছত আহি পালোঁ এয়া পূব দুৱাৰৰ ফালে, যিফালে আটাইতকৈ বেছি ভিৰ থাকে। এয়া চাওকচোন কিমান মানুহ আছে। এয়া হৈছে পূব দুৱাৰ আৰু ইয়াৰ পৰা সেয়া গোটেই মন্দিৰৰ ওপৰ ভাগ দেখা গৈছে আৰু তাত চাকি এগছিও জ্বলি আছে, আপোনালোকে দেখিছেনে? আৰু সেই যে আপোনালোকে হয়তো ভিডিঅ'ত দেখিছে যি ভাগ জগন্নাথৰ আৰতি প্ৰচাৰ হৈ থাকে, সেই ভাগ মন্দিৰ জগন্নাথৰ এনেদৰে আছিলে আৰু তাতো আৰতিৰ যা যোগাৰ হৈ আছে। আৰু এই কেমেৰাবোৰ দেখিছেনে? কেমেৰাবোৰ আৰতি মানে শ্বুট কৰিবৰ কাৰণে ৰৈ আছিলে। আৰু এয়া হৈছে নেক্সট ডে আমি যিদিনাখন দৰ্শন কৰিছোঁ আৰু আমাৰ ৰিধিৰ চুলি খুৰাইছোঁ। এয়া চবফালে চাদৰ মেখেলা পিন্ধা মানুহ, এয়া হৈছে অসমৰ পৰা যোৱা। মন্দিৰ দৰ্শন কৰিব যাওঁতে কোনো ধৰণৰ ফোন এইবোৰ নিবলৈ নিদিয়ে, গতিকে ভিতৰ ভাগ আমি কেতিয়াও দেখাব নোৱাৰোঁ আৰু তেওঁলোকেও বোলে পাণ্ডাসকলেও দেখুৱাব নোৱাৰে। ভিডিঅ' বা ফটো যদি লিক হয় তেতিয়াহ'লে তেওঁলোকৰ বোলে 3 মাহ জেইল হয়। গতিকে মোবাইল আমি বাহিৰতে হোটেলতে থৈ যাবলগীয়া হ'ল। আৰু অহাৰ পিছত দৰ্শন কৰি অহাৰ পিছত এয়া ৰিধিৰ চুলি খুৰোৱা পৰ্ব আৰম্ভ হৈছে।
আৰু তাই যে অকণমানো আমনি নকৰিলে জানেনে, কি ধুনীয়াকৈ পাতি দিছে কৰিবলৈ। আৰু এয়া তাইক খুৰোৱাৰ পিছত হালধি সানি দিছে, আৰু হালধি সানি দিয়াৰ পিছতেই তাইক গা পা ধুৱাই নতুন কাপোৰ পিন্ধাইছোঁ। আৰু এইদৰে আমাৰ ধুনীয়াকৈ দৰ্শন হৈ গ'ল, তাইক চুলি খুৰোৱা কামভাগো ধুনীয়াকৈ সম্পন্ন হৈ গ'ল। এটা ইণ্টাৰেষ্টিং কথা কি জানেনে, জগন্নাথ প্ৰভুক 56 ভোগ লগোৱা হয় প্ৰতিদিনাই। আৰু এই ভোগবোৰ এটা ঘৰত বনায়, আৰু সেই ঘৰটোৰ ভিতৰত সকলো মানুহ সোমাব নোৱাৰে। যিসকলে বনায় সেইসকল মানুহে তাত সোমাব পাৰে। আৰু এই মাটিৰ পাত্ৰবোৰ দেখিছেনে, এনেকুৱা সৰু ডাঙৰ পাত্ৰ আছে। আৰু এই পাত্ৰবোৰত চাউল বনোৱাটোত চাউল আৰু ভাজি বনোৱাটোত ভাজি, সেনেদৰে তেওঁলোকে বহাই পেলাই ঘিউ চিউ দি তেনেদৰে এটা আৰু একেবাৰে আমিও দিছিলোঁ মন্দিৰত বিধি হৈ পেলাই। আৰু কোনো তেনেকুৱা ধৰা বন্ধা নাই যে দিবই লাগিব বুলি, আপোনাৰ নিজৰ কথা সেইটো আমি দিছিলোঁ। আৰু তাৰপিছত তাৰপিছতে আবেলি আমি পতাকা সলোৱা, এই পতাকাখন দেখিছেনে, সেই পতাকাখন প্ৰত্যেক দিনাই সলাবই লাগিব। আৰু বতাহ বৰষুণ ধুমুহা যিয়েই আহক মুঠতে সলাবই লাগিব। নহ'লে যদি কোনোবা দিনা নসলায় তেতিয়াহ'লে কিমান মাহৰ কাৰণে কৈছিলে মই পাহৰিলোঁ, মন্দিৰ বন্ধ হৈ যাব। এই যে ঘাট দেখিছে মন্দিৰৰ ভাগত, সেই ঘাটবোৰে তেওঁলোক উঠি যায়। আৰু এই যে চক্ৰটো দেখিছে সেইটো নীলচক্ৰ বুলি কয়। নীলচক্ৰটো এই পতাকাবোৰো মানুহে দিয়ে তাত লগাবৰ কাৰণে। আৰু সৰু সৰু যোনবোৰ পতাকা আছে ছাইডত লগাই, সেইবিলাকৰ দাম 1500 টকা। আৰু একেবাৰে মেইন যোনখন হয় সেইখনৰ দাম হৈছে 3000 টকা। সেইটো কোনো ধৰা বন্ধা নাইকিয়া যদি নিজৰ কথা কাৰোবাৰ মন গ'লে দিব পাৰে। এয়া চাওক, এনেদৰে সলনি কৰে। আৰু এনেকুৱা এটা দৃশ্য আমি সাক্ষাৎ চকুৰে দেখিবলৈ পোৱাটো বিৰাটেই ভাগ্যৰ কথা নহয়নে। এয়া দৰ্শন কৰা মেলাৰ পিছত আমি আহি গ'লোঁ আকৌ সন্ধিয়া সাগৰৰ পাৰলৈ। বোলো সন্ধিয়াৰ দৃশ্যটো এবাৰ উপভোগ কৰি আহোঁ। চাওকচোন, সাগৰৰ ঢৌবোৰ দেখিছে কিমান বেছি ভাল লাগে। আৰু তাতে যে একদম চকীবোৰ পাৰি থোৱা থাকে, আৰু মানুহে ভিউ চাই চাই পূৰা একদম মানে পূৰা এনজয় কৰি থাকে। আৰু এইফালে এইবোৰ ষ্টল লগোৱা আছিলে সৰু সৰু। দিনত একো নাথাকে, আমি আগবেলা যাওঁতে তেনেকুৱা একো দোকান পোৱা নাছিলোঁ, কিন্তু সন্ধিয়া যাওঁতে এনেকুৱা ধৰণৰ ষ্টলবোৰ লাগি আছিলে। এইবোৰ যে দীঘলীয়া কেপচিকামবোৰ ফ্ৰাই কৰি বেচিছে, আৰু কিবাকিবি বহুত। আৰু সাগৰীয় মাছবোৰতো আছেই। আৰু এয়া হৈছে শংখ এইবোৰ। আৰু এয়া হৈছে আপোনালোকে যদি কোনোবাই পুৰী ট্ৰিপৰ বিষয়ে, বাজেটৰ বিষয়ে কিবা যদি জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব পাৰে। মই নেক্সট ভিডিঅ'ত ইয়াৰ বিষয়ে ভিডিঅ' এটা বনাম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।